নমস্কাৰ, মোৰ নাম চুমাতালী। মই আজি কবিতা এটা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটোৰ নাম হ'ল জোন জোনাক। কবি অৱনী কুমাৰ শইকীয়া। জোন জোনাক, ফৰিং ফুটা জোনাক ৰাতি, ককা আৰু নাতি বহি আছিল মাছ চোতালত পাতি এখন পাৰি। নাতিয়ে হঠাৎ প্ৰশ্ন কৰিলে, জোনটিলৈ চাই ইমানবোৰ পোহৰ জোনে বাৰু ৰাতি ক'ৰ পৰা পায়? নাতিৰ মুখৰ এই প্ৰশ্নত ককা আচৰিত হ'ল। জোনে পোহৰ ক'ৰ পৰা পায় ককাই কৈ গ'ল। বিজ্ঞানীসকলে প্ৰমাণ কৰিছে, জোনৰ নিজা পোহৰ নাই, সেইবোৰ পোহৰ জোনটিয়ে সূৰ্যৰ পৰা পায়। সূৰ্যৰ পোহৰ জোনত পৰি প্ৰতিফলিত হয়, সেই পোহৰ পৃথিৱীত পৰি পৃথিৱী বিনাশ হয়। কবি অৱনী কুমাৰ শইকীয়া। ধন্যবাদ।